खुलुमबाय लोगोफोर आरोबाव खनसे फिन फैफिनलायलायबाय दिनैहाय गोजोननि नोगोराव माथो गोथैयानो गोथै बर' सासे बांगाल सासे मोनलायबायलाय जोंनिया पलिटिशियानफोरा बेफोरखौनो बिराद गोजोन फैबाय गोजोन थासारि फैबाय बुथारलायनाय गैला माबा माबि गैला बेफोरबायदि एबारावहाय गावथारनायाथ' खम जादों गावथारलायलायनाया बा गुबुन गुबुन बिथिङाव होसोलायनाय मानाय बेफोरबायदिया खम जादों खिन्थु पलिटिशियानफोरनि बाथ्रा ना बिथांमोनाथ' गावबा गावनि लाबालाबनि थाखायसो बाथ्राखौ बुंगोन लोगोसे आरो आं भटखौ माब्रैहाय बिनानै आदाय खालामनो हागोन माब्रै रायजो राजाखौ एसे माखासे खोथा बाहायनानै नोंनि दामि भटखौ बिनानै लानो हागोन नाथाय दिनैहाय जोंनि गोजोननि नोगोर क'क्राझारावहाय डेड बडि सासे बर' सासे गुबुन हारि खिन्थु मा स्टाइलाव बुथारनाय जादों बेखौ ना दिनै जों एसे दान्दिसे खोनासंनानै लानि न'खरनि बेबो लोगोसे बर'सो बेखौनो जोंनावहाय पलिटिशियानफ्रा बा कयेकजन दैदेनगिरिफ्रा बिराद गोजोन फैबाय ना बेफोरबायदि खोथाखौ बिराद बिथिङावनो गासिबो माबा माबि बिथिङावनो मिथिं दावथिं होन बेफोरबायदियाव होनो बहाथो माब्लाबा स्टुडेन्ट फरायसा गथ'आनो बहाबा ना डेड बडि मोनहैनाय सोरबा आइजोनिखौ मोनहैनाय बा सोरबा सासे मैयानाथ' सुथारलायनायसो बायदि उदैयाव सुजालायनाय बर' सासे मोनदों सासे गुबुन हारि नङा होमबा थ' बेफोरबायदिखौ एसे साननो गोनां जानानै फैदों बा थ' जों बै पुलिसनि जाखिनि बाथ्रा बुंनाय बेखौनो जों एसे दान्दिसे खोनासंनानै लादोनि আমাৰ আজি এটা 1:30 বজাত এটা ইনফৰমেশ্যন আহিছিলে কোকৰাঝাৰ থানাত যে এটা ডেড বডি পোৱা গৈছে এইটো বেথাগাঁও বামুণপাৰা অন্তৰ্গত কিছু সময়ৰ পিছতে আৰু এটা পালোঁ যে তাৰ ওচৰতে এৰাউণ্ড 1 কিলোমিটাৰ দূৰত আৰু এটা ডেড বডি পোৱা গৈছে আমি ডেডৰ পৰা আইডেণ্টিফাই কৰিলোঁ তাত এজন মহম্মদ বাছা শেখ বুলি এজন আছিলে আৰু ছেকেণ্ডজন ডিজিজ আছিলে প্ৰদীপ বসুমতাৰী আমাৰ ইনিচিয়েল যোনটো ইনভেষ্টিগেশ্যন আমি এইটো গম পাইছোঁ যে দুইটা ঘটনা কোৰিলেটেড হয় আমি কিছুমান এভিডেঞ্চেছ পাইছোঁ যোনটো একেটা এৰিয়াতে হোৱা বুলি গম পাইছোঁ কিন্তু এতে নিজৰ মাজত স্কাফুল হৈছে নে কোনোবা তৃতীয় ব্যক্তি ইনভলভ আছে সেইখিনি আমি ইনভেষ্টিগেশ্যনত চাই আছোঁ প্ৰিলিমিনাৰী আমাৰ খুব বেছি দেৰি হোৱাই নাই আমি গোটেই CDR-DDR-খিনি কালেকশ্যন কৰিছোঁ আৰু আমাৰ ইনভেষ্টিগেটিং অফিচাৰে আৰু আমাৰ ক্ৰাইম চিন অফিচাৰে গোটেইখিনি এভিডেঞ্চেছ লৈছে আমি খুব সোনকালে কোনটো ঘটনাটো কি হৈছিলে আমি উলিয়াবলৈ সক্ষম হ'ম এতিয়ালৈকে আমি এখন চাকু পাইছোঁ ষ্টেপ হেৰি কৰা যোনটো আৰু কিছুমান এনেকুৱা এভিডেঞ্চ পাইছোঁ যোনটো একেটা ঘটনাত একেটা জেগাতে হোৱাৰ কিছুমান এভিডেঞ্চেছ আছে এতিয়া আমাৰ ৰিভিল কৰিবলৈ অসুবিধা হ'ব আমাৰ অলপ টাইম দিয়ক আমি গোটেইখিনি ক'ম ষ্টেপ ইঞ্জুৰি দুজনা দেখিছোঁ দুইজনৰে এটা ছিংগল ষ্টেপ ইঞ্জুৰি ডিউৰিং প্ৰিলিমিনাৰী হেৰি নহওঁতে আমি এতিয়া ইনকুৱেষ্ট কৰোঁতে বা PMত আমি ফাৰ্ডাৰ আৰু ওলাব কিবা বেলেগ ইঞ্জুৰি আছে নেকি হ'ব ঠিক আছে থেংক ইউ কেনেকৈ হৈছে গম পাই হয় ঘটনাটো খুব মৰ্মান্তিক আমি কেনেকৈ হ'ল আমি গমেই নাপালোঁ ইমান এটা শান্তিপূৰ্ণ ঠাইত এনেকুৱা ঘটনা ঘটিল এই গৰিহণাৰ যোগ্য প্ৰদীপ বসুমতাৰী বুলি মামা হয় নাম এই বহুত জনপ্ৰিয় মানুহ হয় গাহৰি পাইকাৰী কৰে এই বহুত ভাল স্বভাৱৰ আছিল তো এটামান বজাত আমি খবৰ পালোঁ যে এই নতুন গাঁও বুলি কয় মালগাঁও এৰিয়াৰে পৰে ডিবলাই বিলৰ কাষতে এই হাবিত মৃতদেহ পৰি আছে তো আমি দূৰদূৰকৈ আহি চালোঁ যে লেফ্ট ছাইডত তেখেতক কোনোবাই চকা অস্ত্ৰৰে আঘাত কৰি মাৰিছে আৰু অলপ পিছতে ডিবলাই বিলৰ কাষতে আৰু এটা তেনেকুৱা একে ঠাইতে একে জেগাতে আঘাত কৰি আৰু এজন মানুহক কোনোবাই মাৰিছে দুজনক একে ঠাইতে একে জেগাতে মাৰিছে এই কিলাৰ হ'ব লাগে নহ'লে একে ঠাইতে কিয় আঘাত কৰিব ই জানে কোনখিনি জেগাত আঘাত কৰিলে মানুহ মৰে তো বহুত গৰিহণাযোগ্য আমি কোকৰাঝাৰ পুলিচ তথা অসম আৰক্ষীক আমি অতি সোনকালে দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনাইছোঁ আৰু ঘটনাটো আচল ৰহস্য কি উদঘাটন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ আমাৰ অসম আৰক্ষীৰ প্ৰতি আমাৰ আস্থা আছে অতি সোনকালে তেখেতসকলে যেন এই দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় দিয়ে এইখিনিয়ে ক'বলগীয়া ওচৰতে মাৰিছে নেকি হয় এজন ডিবলাই বিলৰ ওচৰতে আছিল পৰি আৰু এজন 1 কিলোমিটাৰ মান দূৰত নতুন গাঁও বুলি কয় এইখনো ডিবলাই বিলৰ ওচৰতে নতুন গাঁও এইটো আমি সন্দেহ কৰা নাই চাগে এই ডিবলাই বিলৰ মানুহজনক কোনোবাই মাৰা এই মানুহজনে দেখিছিল নেকি তেখেতক খেদি গৈ তাতে মাৰিলে নেকি তেনেকুৱা এটা অনুভৱ হৈছে
দুজনৰ মাজত হৈছে বুলি তেওঁলোকৰ দুজনৰ মাজত কিবা কাজিয়া এনেকুৱা কাজিয়া হোৱা কোনো সন্দেহ আমাৰ হোৱা নাই কোনোবা ব্যক্তি হ'ব পাৰে হয় তৃতীয় ব্যক্তি ইয়াত আছে কোনোবা জড়িত এইটো সোনকালে অসম আৰক্ষীক আমি দাবী জনাইছো কোকৰাঝাৰ আৰক্ষীৰ প্ৰতি আমাৰ আস্থা আছে বিশ্বাস আছে তেখেতসকলে অতি সোনকালে যেন ঘটনাৰ আচল ৰহস্য কি আৰু দোষীক যাতে কৰায়ত্ব কৰি শাস্তি দিয়ে সেইখিনি আহিলে আমাক একটা মানত না দুইটা মানত ফোন কৰিল কোনোবা মানুহ ফোন কৰিছে মই নাচিনো ফোন কৰি আমাকে জানালো যে এই নাম্বাৰটা চিনা পাই নেকি মই তো চিনা পাওঁ সেইটো মানুহটো ডেড বডি হৈ আছে ক'ত আছে বোলে বাউন গাঁও মই আহিলো অহাৰ পিছত দেখো ডেড বডি হৈ আছে মানে পেটতো কিবা ডেগাৰ মাৰি আছে আমাৰ বাবাক কি নাম বুলি কৈছে মোহাম্মদ বাচ্চা শেখ কি গাঁৱৰ হয় ডুবি জিলাৰ এটা বাউন গাঁও আমার ডিস্ট্রিক্ট কাজাকাটা পাত্রী কাজাকাটা পাত্রী আমার বাড়ি আমার দাদা সবজি বিক্রি করছে গাঁয়ে 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 সবজি বিক্রি করেছে মই তো না জানো কোনে মারিছে আৰু এজন মাৰি দিলে মই না জানো